হাই ফ্ৰেণ্ডসকল, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম গেছ বা এচিডিটিৰ বিষয়ে। গেছ বা এচিডিটি কেনেকৈ হয়, কিয় হয় আপোনাৰ, কেনেকৈ এই বেমাৰটো আমি সম্পূৰ্ণৰূপে নেচাৰেলি কেনেকৈ আমি কমাব পাৰোঁ, এই বিষয়ে আজি ভিডিঅ'টোত আমি ভালকৈ আলোচনা কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে বুজি পায় কি গেছ বা এচিডিটি কেনেকৈ হয়, কিয় হয়, এইখিনি বস্তু যদি আপোনালোকে ভালকৈ বুজি পায় আপোনালোকৰ 50% বেমাৰ আপোনালোকৰ এনেই আপোনাৰ কি কমি যাব আপোনালোকৰ। ফাৰ্ষ্ট আমাৰ কি হয়, যিকোনো বেমাৰ এটা হ'লে আমি এই বেমাৰটো আমাৰ কিয় হয়, কি কাৰণে হয়, এইখিনি আমি ভালকৈ বুজি পাব লাগে। যে এতিয়া আমি এইখিনি বস্তু বুজি পাম, আমাৰ 50% বেমাৰ তেনেকৈ আমাৰ কি কমি যায় আপোনাৰ। তো আপোনালোকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকে যদি ভালকৈ বুজি পায় ভিডিঅ'টো, আপোনালোকে এই বেমাৰটো আপোনালোকে একদম ভালকৈ আপোনালোকে নিৰ্মূল কৰিব পাৰিব। তো আহক আজি গেছ বা এচিডিটিৰ বিষয়ে আমি ভালকৈ এইটো ভিডিঅ'ত আমি জনাৰ আমি চেষ্টা কৰোঁ। তো ফাৰ্ষ্ট আমি কি জানিম, গেছ বা এচিডিটি আপোনাৰ কি বা কিয় হয়। চাওক, আমি যেতিয়া কেতিয়াবা কি হয়, আমি ধৰি লওক তেল জাতীয় বস্তু বা আপোনাৰ মছলা জাতীয় বস্তু বা কেতিয়াবা আমি কি বাহিৰৰ আপোনাৰ খাদ্য খালে আমাৰ তাৰপিছত কি হয়, আপোনাৰ বুকুখন জ্বলা পোৰা কৰাৰ নিচিনা লাগে বা আপোনাৰ কি হয়, মুখেৰে আপোনাৰ টেঙা মানি ওলাই আপোনাৰ বা বেয়া আপোনাৰ ধৰি লওক উগাৰ আহি থাকে আপোনাৰ, বা আপোনাৰ পেটটো জ্বলা পোৰা কৰাৰ নিচিনা লাগে বা আপোনাৰ কি পেটৰ বিষ হয় আপোনাৰ। তেতিয়া আমি কি গম পাওঁ যে কি গেছ বা এচিডিটিৰ সমস্যা হৈছে আপোনাৰ। এই গেছ বা আপোনাৰ এচিডিটিৰ সমস্যাটো আপোনাৰ এতিয়া বৰ্তমান কি হৈছে, আপোনাৰ কমন প্ৰব্লেমৰ নিচিনা হৈছে আপোনাৰ। বহুতো মানুহৰ ক্ষেত্ৰত আপোনাৰ হোৱা দেখা যায় আপোনাৰ। যদি এই বেমাৰটো আমি টাইমত যদি আমি চিকিৎসা কৰোঁ বা আমি টাইমত যদি আমি কি ঠিক কৰাৰ কাৰণে যদি চেষ্টা কৰোঁ, এই বেমাৰটো আপোনাৰ কমি যায়। যদি আপোনালোকে চেষ্টা নকৰে, পিছত আপোনালোকৰ কি হ'ব পাৰে, আলচাৰ হ'ব পাৰে বা আপোনাৰ যি ষ্টমাক লাইনিং পাইপ আছে তাত আপোনাৰ ডেমেজ হ'ব পাৰে বা আপোনাৰ কি হাৰ্ট এটেকৰ নিচিনা আপোনাৰ কি সমস্যা হ'ব পাৰে। তো এই গেছ বা এচিডিটি আপোনাৰ কিয় হয়, আপোনাৰ কেনেকৈ হয়, এই বিষয়ে আমি এতিয়া জানিম। চাওক, আপোনালোকে কিবা খাদ্য খাইছে, খাদ্য আপোনাৰ কি পাকস্থলীত গ'ল আপোনাৰ। এই খাদ্যটো আপোনাৰ যেতিয়া পাকস্থলীত যাব, আমাৰ কি হ'ব, এই পাকস্থলীত আপোনাৰ কি হাইড্ৰক্লৰিক এচিড নামৰ এটা আপোনাৰ কি এচিড আপোনাৰ উৎপাদন হয় আপোনাৰ। এই এচিডটো আপোনাৰ কি উৎপাদন হয়, আপোনাৰ এই খাদ্য বস্তুবিলাক আপোনাৰ কি হজম কৰিবৰ কাৰণে আপোনাৰ এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি উৎপাদন হয় আপোনাৰ। তো এইটো আপোনাৰ কি নৰ্মেল প্ৰচেছ। আপুনি খাদ্য খাইছে, পেটত গৈছে, আপোনাৰ খাদ্যখিনি হজম কৰাৰ কাৰণে আপোনাৰ এচিড উৎপাদন হৈছে, হাইড্ৰক্লৰিক এচিড, আৰু খাদ্যখিনি আপোনাৰ কি হজম কৰাত আপোনাৰ সহায় কৰিছে। যদি আমি কি কৰোঁ, ধৰি লওক য'তে মতে খাদ্য খাইছোঁ, বাহিৰৰ আপোনাৰ ধৰি লওক মছলা জাতীয় বস্তু বেছিকৈ খাইছোঁ বা তেল দিয়া বস্তু খাইছোঁ, আপোনাৰ ড্ৰাই আপোনাৰ ধৰি লওক বেছি আপোনাৰ ভাজা পোৰা বস্তু খাইছোঁ, ফাষ্ট ফুড খাইছোঁ বা বেছি আপোনাৰ হেভি খাদ্য খাইছোঁ আপোনাৰ, তেতিয়া কি হ'ব, আমাৰ এই যে হাইড্ৰক্লৰিক এচিড আছে আপোনাৰ, এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি হ'ব, বেছিকৈ আপোনাৰ কি আপোনাৰ পেটত কি উৎপন্ন হ'বলৈ ধৰিব আপোনাৰ। বেছিকৈ যেতিয়া আপোনাৰ উৎপন্ন হ'বলৈ ধৰিব, আপোনাৰ কি হ'ব, আপোনাৰ স্পিনটাৰ আপোনাৰ মাচুলটো যে আছে আপোনাৰ, এই স্পিনটাৰ মাচুল আপোনাৰ কি উইক কৰিব ধৰিব বা আপোনাৰ কি দুৰ্বল কৰিব ধৰিব। মই বুজাই দিছোঁ। চাওক, আপোনাৰ ধৰি লওক ইয়াত এখন দৰ্জাৰ নিচিনা আছে বা ভালভৰ নিচিনা আছে আপোনাৰ। আপোনাৰ পেটত যেতিয়া আপোনাৰ কি হাইড্ৰক্লৰিক এচিড বেছিকৈ উৎপাদন হৈছে, আপোনাৰ কি এই দৰ্জাখন আপোনাৰ কি কৰিব, আপোনাৰ দুৰ্বল কৰিব। দুৰ্বল কৰিলে আমাৰ কি হ'ব, এই যেতিয়া আমি খাদ্যবিলাক খাম আপোনাৰ পেটলৈকে যাব, তাত এচিড আপোনাৰ খাদ্য এইবিলাক বস্তু আমাৰ কি ওপৰলৈ উঠি আহিব, আপোনাৰ ওপৰলৈ উঠি আহিব ধৰিব। তেতিয়া আমাৰ কি হ'ব, বুকুখন জ্বলা পোৰা কৰাৰ নিচিনা, আপোনাৰ পেটটো জ্বলা পোৰা কৰাৰ নিচিনা হ'ব বা আপোনাৰ মুখেৰে টেঙা পানী ওলাই আহিব বা আপোনাৰ কি পেটৰ বিষ হ'ব আপোনাৰ। এইটোৱে হৈছে আমাৰ কি গেছ বা এচিডিটি আপোনাৰ। তো এইখিনি বস্তু যদি আপোনালোকে বুজি পায়, আপোনাৰ ধৰি লওক 20% বেমাৰ আপোনাৰ ইয়াতে কমিল আপোনাৰ। তো তাৰপিছত আমি এতিয়া কি খাদ্য খালে আপোনাৰ এই গেছ বা এচিডিটি আপোনাৰ হয়, এই বিষয়ে আমি কি আলোচনা কৰিম। ফাৰ্ষ্ট হৈছে, আমি বেছিকৈ যদি তেল দিয়া বস্তু বা আমি কি মছলা দিয়া বস্তু আপোনাৰ এইবিলাক যদি আমি বেছিকৈ যদি খাওঁ, আপোনাৰ ইয়াৰ পৰা কি হ'ব, আমাৰ পেটৰ আপোনাৰ বেছিকৈ আপোনাৰ কি হাইড্ৰক্লৰিক এচিড আপোনাৰ উৎপাদন হ'ব আপোনাৰ। তাৰপিছত নেক্সট হ'ব, আমি যে ধৰি লওক পুৱাই উঠিয়ে যে কি আপোনাৰ চাহ, কফি এইবিলাক যে খাওঁ আপোনাৰ, এইবিলাকৰ পৰা আপোনাৰ কি এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি বেছিকৈ আপোনাৰ উৎপাদন হয়। ধৰি লওক কিছুমানৰ আপোনাৰ অভ্যাস আছে, দিনত আপোনাৰ দিনটোত আপোনাৰ বেছিকৈ চাহ খায়, কফি খায় আপোনাৰ,
তাৰ পৰা আপোনাৰ কি এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি উৎপাদন হয় আপোনাৰ হাইড্ৰক্লৰিক এচিডটো যেতিয়া বেছিকৈ উৎপাদন হ'ব আপোনাৰ কি এচিডিটিৰ সমস্যা আপোনাৰ হ'ব তাৰপিছত নেক্সট আমি ধৰি লওক কি কৰোঁ কেতিয়াবা টাইম বাতি নোহোৱাকৈ আমি ধৰক ভাজা ভুজিয়া খাওঁ চিপছ খাওঁ পেকেটৰ বস্তু এইবিলাক খাওঁ তেতিয়া কি হয় আমাৰ কি আমাৰ মানে আপোনাৰ ধৰি লওক ষ্টমাক বা আপোনাৰ পেটটো মানে কি কনফিউশ্যনত পৰে আপোনাৰ কনফিউশ্যন হৈ যায় আপোনাৰ কনফিউশ্যন হ'লে কি হ'ব আপোনাৰ এই তেতিয়া আপোনাৰ কি কৰে বেছিকৈ আপোনাৰ কি এই হাইড্ৰক্লৰিক এচিডটো আপোনাৰ কি উৎপাদন কৰা আপোনাৰ উৎপন্ন কৰা আপোনাক বঢ়াই দিয়ে আপোনাৰ তেতিয়া কি হয় এচিডিটিৰ সমস্যা হয় আপোনাৰ তো সেইকাৰণে আপোনালোকে কি কৰিব লাগে খাদ্য খালে আপোনালোকে সদায় এটা ফিক্স টাইমত আপোনালোকে খাব লাগে খাদ্য খোৱা টাইমটো আপোনালোকে কি ফিক্স কৰি ল'ব লাগে আপোনাৰ তো নেক্সট আপোনাৰ কি হ'ব পাৰে আপুনি ধৰি লওক এলকহল জাতীয় বস্তু খায় স্মকিং কৰে তম্বাকু জাতীয় বস্তু খায় গুটখা খায় এইবিলাকৰ পৰা আপোনাৰ কি গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হ'ব পাৰে তাৰপিছত আপোনাৰ কি হ'ব পাৰে কাৰ্বনেটেড ড্ৰিংকছ ধৰি লওক আপোনাৰ কোকা কোলা তাৰপিছত আপোনাৰ কি বিয়েৰ তাৰপিছত আপোনাৰ কি ছ'ডা এইবিলাকৰ পৰা আপোনাৰ কি গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হ'ব পাৰে তাৰপিছত আৰু এটা আমাৰ কি আছে ধৰি লওক আমি কি খাদ্য খাই আমি কি কিছুমানৰ আপোনাৰ যে বিচনাত পৰে ডাইৰেক্ট যায় আপোনাৰ ডাইৰেক্ট শুবলৈ যায় আপোনাৰ সেইটো কেতিয়াও আপোনালোকে কৰিব নালাগে তেনেকুৱা আপোনাৰ কি গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হয় আপোনাৰ তো আপোনালোকে যেতিয়া খাদ্য খায় আপোনাৰ খাদ্য খাই অকণমান আপোনালোকে খোজ কাঢ়ক আৰু আপোনালোকে কি কৰিব লাগে ৰাতি আপোনালোকে যে খাদ্য খায় আপোনালোকে ৰাতিৰ খাদ্যটো আপোনালোকে কি কৰিব লাগে লাইট খাদ্য খাব লাগে ধৰি লওক খিচাৰি দালি ভাত চব্জি এইবিলাক বস্তু খাব লাগে কাৰণ আপোনাৰ কি হয় ৰাতি আপোনাৰ কি ডাইজেশ্যন প্ৰচেছটো আপোনাৰ কি শ্ল' হৈ থাকে আপোনাৰ আৰু আপোনালোকে এটা কি কৰিব লাগে ৰাতি যে আপোনালোকে ডিনাৰ যি কৰে ডিনাৰ আৰু শোৱাৰ মাজত আপোনালোকে অন্ততঃ 3 পৰা আপোনাৰ ধৰি লওক 4 ঘণ্টা আপোনালোকে গেপছ ৰাখিব লাগে ডাইৰেক্ট খাই আপোনালোকে শুব যাব নালাগে আপোনাৰ ডিনাৰ আৰু আপোনাৰ কি শোৱাৰ মাজত অন্ততঃ 3 পৰা 4 ঘণ্টা আপোনালোকে গেপছ ৰাখিব লাগে যাতে আপোনালোকে ডিনাৰ কৰি অন্ততঃ খোজ কাঢ়ে আপোনালোকে বা কিবা টিভি পাতি চাইছে আৰু তাতে 3 ঘণ্টামান পিছত আপোনালোকে শুব গৈছে তেনেকুৱা কৰিলে আপোনালোকে এই গেছ বা এচিডিটিৰ সমস্যাটো আপোনাৰ বহুত পৰিমাণে আপোনাৰ কমি থাকে আপোনালোকে ধৰি লওক ডিনাৰ কৰি আপোনালোকে শুলে তেতিয়া আপোনাৰ কি হয় গেছ বা এচিডিটিৰ সমস্যাটো আপোনাৰ বেছিকৈ হয় আপোনাৰ সেইকাৰণে আপোনালোকে খাদ্য খোৱা টাইমটো আপোনালোকে ফিক্স কৰি ল'ব লাগে আৰু ৰাতি আপোনালোকে অন্ততঃ 7 বজাৰ আগত আপোনাৰ ডিনাৰটো কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগে 7 বজাত মানে অন্ততঃ 8 বজাৰ আপোনালোকে ভিতৰত আপোনালোকে ডিনাৰটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব লাগে যাতে আপোনালোকে কি হয় শোৱাৰ আৰু ডিনাৰৰ মাজত অন্ততঃ 3 পৰা 4 ঘণ্টা আপোনালোকৰ কি থাকে গেপছ থাকে আপোনাৰ তাৰপাছত আৰু এটা আপোনাৰ হ'ব পাৰে আমি যে বেছিকৈ চিন্তা কৰি থাকোঁ আপোনাৰ ষ্ট্ৰেছ এনজাইটি এইবিলাকো আপোনাৰ কি আমাৰ যে যিটো আমাৰ পিএইচ থাকে আপোনাৰ পিএইচ লেভেল এই পিএইচ লেভেলটো আপোনাৰ কি ওপৰত প্ৰভাৱ পেলায় আপোনাৰ ইয়াৰ পৰা আপোনাৰ কিন্তু এচিডিটি বা গেছৰ সমস্যা আপোনাৰ ওপৰত হ'ব পাৰে তো এতিয়া আমি ভালকৈ বুজি পালোঁ গেছ বা এচিডিটি কি কেনেকৈ হয় কিয় হয় কি কৰিলে আমাৰ গেছ বা এচিডিটিৰ সমস্যা আপোনাৰ হয়